নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ আৰু অসমীয়া এ টু জেড চেনেললৈ আপোনাক সকলোলৈকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ অসমৰ 2020-21 বৰ্ষৰ নিযুক্তি পৰীক্ষাৰ কেইটামান সম্ভাৱ্য প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰ লৈ আপোনালোকৰ ওচৰলৈকে মই আহিছোঁ। আমি প্ৰথমে দেৰি নকৰি প্ৰশ্নকেইটালৈ আগবাঢ়িব বিচাৰিছোঁ। আশা কৰিছোঁ মোৰ লগতে আপোনালোকো যথেষ্ট উপকৃত হ'ব প্ৰশ্নকেইটা পাই। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে গাঁও পঞ্চায়ত এলেকাত কিমান জনসংখ্যা থাকিব লাগে। অপশ্যনকেইটা মই দীঘল হ'লে গোটেইকেইটা পঢ়ি নিদিওঁ বাৰু, আপোনালোকে নিজে চাই ল'ব। আৰু তাৰ ভিতৰত ক 6,000ৰ পৰা 10,000লৈ, খ 5,000ৰ পৰা 8,000লৈ, গ 8,000ৰ পৰা 10,000লৈ, নে ঘ 10,000ৰ পৰা 12,000লৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 6,000ৰ পৰা 10,000লৈ। নেক্সট ছেকেণ্ড প্ৰশ্নটো হ'ল গাঁও পঞ্চায়ত এলেকাক কেইটা সমষ্টিত ভাগ কৰা হয়। ক 4টা, নে খ 6টা, নে গ 10টা, নে 12টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10টা সমষ্টিত ভাগ কৰা হয়। আমাৰ তৃতীয়টো প্ৰশ্নৰ ওচৰলৈ আহিছোঁ। গাঁও পঞ্চায়তৰ 1991 চনৰ সংশোধনী মতে কিমান আসন অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুসূচিত জাতি জনজাতিৰ বাবে 50% আসন সংৰক্ষণ কৰা হয়। নেক্সট চতুৰ্থ প্ৰশ্নটো গাঁও পঞ্চায়তত 2011 চনৰ সংশোধনী মতে কিমান আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয়। 2/3, 1/4, 1/6, নে 50%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 50%। নেক্সট প্ৰশ্ন 5 নম্বৰ, গাঁও পঞ্চায়তৰ ঠোল কিমান। শুদ্ধ উত্তৰটো হ'ল, মই শুদ্ধ উত্তৰটো কৈ গৈছোঁ, গাঁও পঞ্চায়তৰ ঠোল হ'ল 1/3। নেক্সট প্ৰশ্ন 6 নম্বৰটো কৈছে 1994 চনৰ আইনৰ অধীনত গাঁও পঞ্চায়তৰ বাবে এখন গাঁও পঞ্চায়তৰ সংখ্যা হ'ব লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল একেবাৰে শেষৰটো, ঘ উত্তৰ 6,000 কম আৰু 10,000তকৈ বেছি হ'ব নালাগিব। নেক্সট প্ৰশ্ন 1994 চনত কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বৰ্ণনা কৰা আছে। 20 ধাৰা, 35 ধাৰা, 30 ধাৰা, নে 19 ধাৰা। শুদ্ধ উত্তৰটো হ'ল 35 নং ধাৰা। আঞ্চলিক পঞ্চায়তৰ সমষ্টি কিদৰে নিৰ্ধাৰণ কৰা হয়। এখন গাঁও, এখন ৰাজগাঁও, দুখন গাঁও, নে প্ৰত্যেক গাঁও পঞ্চায়তৰ এলেকা। আঞ্চলিক পঞ্চায়তৰ সমষ্টি কিদৰে নিৰ্ধাৰণ কৰা হয়। শুদ্ধ উত্তৰটো হ'ল প্ৰত্যেক গাঁও পঞ্চায়তৰ এলেকা অনুযায়ী নিৰ্ধাৰণ কৰা হয়। পঞ্চায়ত ব্যৱস্থা ক'ত প্ৰতিষ্ঠা কৰা হৈছে। নেক্সট প্ৰশ্ন, পঞ্চায়ত ব্যৱস্থা ক'ত প্ৰতিষ্ঠা কৰা হৈছে। উত্তৰ গাঁও, পাহাৰ অঞ্চলত, নগৰ অঞ্চলত, নে সৰু চহৰত। পঞ্চায়ত ব্যৱস্থা গাঁৱত প্ৰতিষ্ঠা কৰা হৈছে। আমাৰ নেক্সট 10 নম্বৰ প্ৰশ্নটো হ'ল 1973তম সংশোধনী মতে সকলো ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান ধাৰ্য কৰা হৈছে। শুদ্ধ উত্তৰটো হ'ল, মই শুদ্ধ উত্তৰটোলৈকে কৈছোঁ, চিধা 5 বছৰ ধাৰ্য কৰা হৈছে। তলত উল্লেখ কৰা নেক্সট প্ৰশ্ন, তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়। গাঁও অঞ্চলৰ কোনটো, তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়। গাঁও পঞ্চায়ত নহয়, নে পৌৰ নিগম নহয়, জিলা পৰিষদ নহয়, নে গাঁও সভা নহয়। শুদ্ধ উত্তৰটো হ'ল পৌৰ নিগম গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়। অসম পঞ্চায়তীৰাজ আইন কেতিয়া পাছ কৰা হৈছিল। অসম পঞ্চায়তীৰাজ আইন, শুদ্ধ উত্তৰটো হ'ল 1994 চনত। আশা কৰিছোঁ